তো নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আকৌ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ আগলৈ আহিছোঁ। আৰু আজি মই আহিছোঁ বঙাইগাঁৱৰ পলিটেকনিকত। আপোনালোকে চাব পাৰে মই ইয়াৰ গেটত আছোঁ। এয়া হ'ল বঙাইগাঁৱৰ পলিটেকনিক। চাই লওক, এইবিলাক কৃষ্ণচূড়া ফুলি আছে ধুনীয়াকৈ। তো এতিয়া আমি ভিতৰলৈ যাম। ভিতৰলৈ গৈ অলপ কি বস্তু আছে দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে বলক ভিতৰলৈ যাওঁ, প্ৰৱেশ কৰোঁ নেকি? তো এইবিলাক একমাখা কৃষ্ণচূড়া, তাৰপিছত এইবিলাক ৰাধাচূড়াবিলাক গুলপীয়া ৰঙৰ হয়। এটা বিখ্যাত ধুনীয়া বস্তু দেখুৱাবলৈ চেষ্টা কৰিম, ডাইনাছৰ। চাওক এইটো। এতিয়া ভিতৰলৈ সোমাই আহিলো আমি। ইয়াতে কিছুমান ভেকুলী আছে, এইটো চাই লওক, এইটো ভেকুলী। তো আপোনালোকক কাৰ্যালয়বিলাক দেখুৱাবলৈ চেষ্টা কৰিম। এইটো হৈছে মুখ্য কাৰ্যালয়, তাৰপিছত এইটো হৈছে প্ৰিন্সিপাল ৰুম। আৰু ইয়াতে বিশ্বকৰ্মা বাবাৰ মন্দিৰ আছে। মন্দিৰ মানে কি, মূৰ্তি। কাৰণ বিভিন্ন লোৰ কাম, গাড়ী ঠিক কৰা, তাৰপিছত বিভিন্ন তেনেকুৱা ধৰণৰ কাম হয়, গতিকে তাৰ কাৰণে ৰাখিছে। গতিকে বলক এইফালেদি যাম এতিয়া। এনেকুৱা মজা লাগিছে সঁচাকে। সঁচাকে আমাৰ ইয়াতে বঙাইগাঁৱৰ পলিখন চাগে কোনেও দেখুওৱা নাই এতিয়ালৈকে। এইটো হৈছে চায়েন্স ডিপাৰ্টমেণ্ট অফ চায়েন্স। ইয়াতে চায়েন্সৰ ষ্টুডেণ্টবিলাক থাকে, মাথা ভাল থাকাগিলা। আৰু এইফালে দূৰত কিবা আছে নাজানো, এইফালে নাযাওঁ, এইফালে যাম এতিয়া। তো এয়া মোৰ লগত আহিছে অনুপম ভাই। ভাই দিবা লাগে, ভাই দিছে। এতিয়া অলপ বুজি পাইছে ব্লগিংটো কেনেকুৱা ধৰণৰ বস্তু। এতিয়া পলিৰ অডিটৰিয়ামটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এইখন হৈছে মঞ্চ, এখন ভিতৰত মঞ্চ আছে। তাৰপিছত এইবিলাক হৈছে বহিবৰ কাৰণে অডিয়েঞ্চ। এখন খিৰিকীখন বহাবলৈ দিছোঁ, অৱস্থা দিছোঁ। আৰু তাৰপিছত এতিয়া আগলৈ যাম। এতিয়া আমি জংঘলৰ মাজেৰে আহিছো। এতিয়া পলিৰ ৱৰ্কশ্বপটোলৈ আহিছো। এইটো চাওক, ৱৰ্কশ্বপ ইয়াতে লিখা আছে, ৱৰ্কশ্বপলৈ আহিছো। গতিকে ইয়াৰ ভিতৰৰ দৃশ্য আপোনালোকক দেখিবলৈ চেষ্টা কৰিম, বলক। তো গেট বন্ধ আছে, ভিতৰলৈ যাব নোৱাৰিম, অতি দুখৰ কথা। এডাল হৈছে ডাঙৰ কৃষ্ণচূড়া, এইটো বা কি নাজানো, এইটো কিবা মেচিন হ'ব, ধান শুকোৱা মেচিন নেকি। তো আপোনালোকে ইচ্ছা কৰিলে ইয়ালৈ নিশ্চয় আহিব পাৰে, কিন্তু পৰীক্ষা দিব লাগিব। আৰু পৰীক্ষা কি হ'ব লাগিব? ভাল ঠাণ্ডা পৰিৱেশ, একদম গছ-গছনি, একদম মেলা গছ-গছনি আছে। কি বা গছ আছে এইবিলাক নাজানো, কিন্তু একদম মজা লাগিছে। এইটো কুকুৰ দৌৰি আছে। তো এতিয়া বাহিৰলৈ যাম আৰু আপোনালোকক পাৰ্কৰ দৰে কিবা এটা বস্তু দেখুৱাবলৈ চেষ্টা কৰিম। ডাইনাছৰ আছে তাতে। তো এতিয়া ইয়াৰ ভিতৰলৈ যাম। এইখন বন্ধ আছে, এইফালেদি নাযাওঁ, এইফালেদি যাব লাগিব। এতিয়া ক্ৰমে ভিতৰলৈ সোমাই আহিলো। তাৰপিছত আজি মই মাস্কখন লৈ আহিছো, এডাল জোতাৰ লেচ বান্ধি। চাই লওক এইখন। তাৰপিছত ইয়াতে মাছ আছে নেকি চাই লওঁ, পালে লৈ যাম। চাওক কি মজা, সৌন্দৰ্য কিন্তু একদম ধুনীয়া, মানে মজা লাগিছে সঁচাকে। আৰু চাৰিওফালে জংঘল, এইবিলাক একদম যাবই পৰা নাযায় জংঘলৰ কাৰণে। হয়তো কিবা আছে নাজানো। তাৰপিছত এইবিলাক ফুল, এইবিলাক পাথৰ লাগিছে চাগে, এইবিলাক পাথৰ নিচিনা লাগিছে। তাৰপিছত ডাইনাছৰটো দেখুৱাবলৈ চেষ্টা কৰিম। পলিৰ এইটোৱে মেইন। সৰু থাকোঁতে এবাৰ আহিছিলোঁ আৰু কোনোদিনো অহা নাই। তো এতিয়া ইয়াৰ ওপৰত উঠিম, চাই লওক, পৰিলে নাহাঁহিব হা। তো এয়া আপোনালোকক পলিখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এতিয়া দেখুৱাম আপোনালোকক বইজ হোষ্টেল আৰু গাৰ্লছ হোষ্টেলখন দেখুৱাবলৈ চেষ্টা কৰিম। আৰু ইয়াৰে পৰা ওলালোঁ, গতিকে বলক। তো চাওক, আপোনালোকে ইয়াৰ পৰা দেখা পাব বইজ হোষ্টেলবিলাক। আৰু ইয়াতে বইজ হোষ্টেল এইবিলাক বনোৱা হৈছে, আৰু লগতে বহুত ডাঙৰ এৰিয়াটো হয় বইজ হোষ্টেলৰ। আৰু তাৰপিছত ছোৱালীবিলাকৰ সেইফালে আছে। আৰু বৰ্তমান আপোনালোকক বইজ হোষ্টেলটো দেখুৱাই আছোঁ। তো আপোনালোকক গাৰ্লছ হোষ্টেলখন দেখুৱাম এতিয়া। এইখন চাওক, এইখন গাৰ্লছ হোষ্টেল বুলি লিখা আছে, চাওক। তো
তো এতিয়া আহিছোঁ আমি বসনগাঁৱৰ চিলাৰায় ষ্টেডিয়ামত। চাওঁ এইটো চিলাৰায় ষ্টেডিয়াম, গতিকে আমি এতিয়া ভিতৰলৈ যাম। তো এতিয়া ষ্টেডিয়ামৰ ভিতৰত আহিলোঁ আৰু এইটো হৈছে ঘৰটো। ইয়াৰে পৰা আপোনালোকে ধুনীয়াকৈ খেলা চাই থাকিব পাৰে আৰামছে, ভৰি তুলি চুলি চেয়াৰত। আৰু এইখন হৈছে ফিল্ডখন। আৰু এইবিলাক হৈছে মোৰ বন্ধু বান্ধৱীবিলাক, আহিছে সিহঁতেও মোৰ লগত আনিব খোজা নাছিলোঁ, কিন্তু তথাপিও আহিল। আৰু এইখন হৈছে পাহাৰ, নাককাটি পাহাৰ। আৰু আমাৰ ইয়াতে সদস্যখিনি বহি লৈছোঁ। তো এইটো আধাৰশিলা স্থাপন কৰিছিল শ্ৰীযুত শান্তনু পি কিবা কট মাৰে লিখা আছে। পিছত এইখন আৰু কিবা আছে চাওক। তো এতিয়া এনেকে ভিতৰেৰে আৰু এইফালে ওপৰত যাব পাৰি, কিন্তু ওপৰত নাযাওঁ। তো আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে ছাবস্ক্ৰাইব কৰিলে মোৰ ভিডিঅ' আপোনাৰ উৎসাহ জাগিব আৰু লগতে আপোনালোকে ছাপোৰ্ট কৰিব। বাই বাই।